মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠৰ পাঠ নম্বৰ 1 লাহে লাহে এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে ক্ৰিয়াকলাপত চোৱা প্ৰথমতে দিছে যে অৰ্থৰ সৈতে চিনাকি হও আহা। ইয়াত কেইটামান শব্দ দিছে চোৱাচোন। এই শব্দকেইটাৰ অৰ্থ এইটো চাইডত দিয়া আছে। যেনে টিং শব্দটোৰ অৰ্থ হৈছে শিখৰ, পৰ্বতৰ টিং বুলি যে আছে অৰ্থাৎ পৰ্বতৰ শিখৰত। দেশান্তৰ মানে হৈছে অন্য দেশ। বক্তৃতা শব্দৰ অৰ্থ হৈছে সভাত কথা কোৱা বা ভাষণক কি বুলি কোৱা হয়, বক্তৃতা দিয়া বুলি কোৱা হয়। আৰু আপুনি শব্দৰ অৰ্থ হৈছে স্বয়ং বা নিজে। নেক্সট চাওঁ আহাচোন 1 নম্বৰত কি দিছে। 1 নম্বৰত দিছিল যে প্ৰথমে কোৱা তাৰ পাছত লিখা। তিনিটা প্ৰশ্ন দিছে। সেই প্ৰশ্ন তিনিটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে, তাৰ পিছত উত্তৰখিনি আমাক লিখিব কৈছে। ক নম্বৰ প্ৰশ্নটোত দিছিলে যে পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি। এতিয়া পৰ্বতৰ টিং মানে কি? পৰ্বতৰ টিং মানে হৈছে শিখৰ। পৰ্বতৰ শিখৰ কেনেকৈ পাব পাৰি সুধিছে। গতিকে এনেধৰণে তোমালোকে উত্তৰখিনি লিখি ল'বা। যে এখোজ এখোজ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি। খ নম্বৰ প্ৰশ্ন আছিল যে পুথি বাজিবোৰ কেনেদৰে লিখা হয়। এনেদৰে লিখিবা উত্তৰটো যে একোটা একোটা কৰি আখৰ জোতাই পুথি বাজিবোৰ লিখা হয়। গ নম্বৰত দিছিলে দীঘল কাপোৰখন কেনেদৰে বোৱা হয়। উত্তৰটো লিখিবা এনেদৰে যে এডাল এডাল কৰি সূতা বৈ বৈ দীঘল কাপোৰ বোৱা হয়। 2 নম্বৰত দিছিল পঢ়া, বুজা আৰু লিখা। যেনে এক খোজ বুলি আমি কি লিখিব পাৰোঁ? এখোজ বুলি লিখিব পাৰোঁ। এক খোজ বা এখোজ। এক ভৰিটো আমি এভৰি, ভ ৰধস্ব ইকাৰ এভৰি। একডালটো আমি এডাল বুলি লিখিব পাৰোঁ। নেক্সট চোৱা এক টোপটো কি হ'ব? এটোপ। ইয়াৰে কটো নোহোৱা হৈ যাব, ঠিক আছে। নেক্সট একটিটো হ'ব এটি, ঠিক আছে। একটিটো হ'ব এটি আৰু এক আহাৰটো হ'ব এহাৰ। এনেধৰণে লিখি ল'বা। কিবা কাৰণত যদি তোমালোকে চিনি নোপোৱা ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰো দিয়া আছে বা আমাৰ ফেচবুক পেজতো উত্তৰখিনি পাবা। ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। নেক্সট চোৱা কি দিছে দুই খোজটো আমি দুখোজ বুলি লিখিব পাৰোঁ। দুই ভৰিটো আমি দুভৰি বুলি লিখিব পাৰোঁ। দুই ডালটো আমি দুডাল বুলি লিখিব পাৰোঁ। দুই টোপটো দুটোপ, দন্ত্যত দ হস্ৰ উকাৰ মূৰ্ধন্য তত উকাৰ প দুটোপ। দুইটিটো আমি দুটি বুলি লিখিব পাৰোঁ আৰু দুই আখাৰটো আমি দুখাৰ বুলি লিখিব পাৰোঁ। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা। 3 নম্বৰত দিছিল যে লাহে লাহে আগবাঢ়া কৰি মন ডাঠ আধৰুৱা এষাৰো নেৰিবা। তোমাৰ অচিন আজি বহু পুথি বাজি সময়ত আপুনি দেখিবা। ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখিব দিছে। অৰ্থাৎ এটা পদ্যাংশটো আমাক দিছে, এই পদ্যাংশটো আমাক গদ্যত বুজাই লিখিবলৈ দিছে। এনেধৰণে তোমালোকে লিখিবা যে আমি পঢ়া শুনা কৰোঁতে সদায় মন স্থিৰ কৰি ভালদৰে পঢ়িব লাগে। আমি পঢ়া শুনাবোৰ আধৰুৱাকৈ এৰিব নালাগে। তেতিয়া আমি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিম আৰু বৰ্তমানো দেখা নোপোৱা বহু ভাল ভাল কিতাপ পঢ়ি বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিবলৈ পাৰিম। অৰ্থাৎ আমি যেতিয়াই পঢ়া শুনা কৰোঁ তোমালোকে কি কৰা যে বেলেগ কথা ভাবি থাকা, খেলা ধূলাৰ কৰা কথা বা টিভি চোৱা বা মোবাইলত ৰিলছ চোৱা, এনেকুৱা ধৰণৰ বহুতো কথা তোমালোকে ভাবি থাকা। গতিকে পঢ়াৰ সময়ত আমি আন কথা নাভাবি মনটো স্থিৰ কৰি সদায় ভালদৰে পঢ়িব লাগে। আৰু আমি কেতিয়াও পঢ়া শুনাবোৰ আধৰুৱাকৈ এৰিব নালাগে। স্কুলত যিখিনি শিকায় বা যদি টিউশ্যন লৈছা টিউশ্যনত যিখিনি শিকায় সেইখিনি ধুনীয়াকৈ বুজি ল'বলৈ চেষ্টা কৰিব লাগে আৰু ঘৰত ভালদৰে পঢ়িব লাগে। তেতিয়াহে আমি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিম। আৰু এতিয়া দেখা নোপোৱা, এতিয়া তোমালোকে বহুত কিতাপ পাইছা আৰু বহুত কিতাপ পঢ়িবলৈ পোৱাও নাই। এতিয়াও দেখা নোপোৱা বহু ভাল ভাল কিতাপ, বহুত যিবিলাকত পঢ়ি তোমালোকে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'বা, তেনেকুৱা ধৰণৰ কিতাপ পঢ়িবলৈ পাবা।
4 নম্বৰত দিছে খালি ঠাই পূৰ কৰা এই যিখিনি খালি ঠাই তোমালোকে দেখিবলৈ পাইছা এইখিনি পূৰ কৰিব দিছে আৰু তোমালোকে বহুতে আগৰ ভিডিঅ'সমূহত কমেন্ট কৰিছিলা যে কাট পেন্সিলেৰে লিখি দিলে চিনি নাপায় সেই কাৰণেহে মই কলম ব্যৱহাৰ কৰি লিখিছো তোমালোকে কিন্তু কিতাপত কলমেৰে নিলিখিবা কাট পেন্সিলেৰে লিখি ল'ব পাৰিবা ইয়াতে আমি লিখিব পাৰি লাগিব এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজুপি এইখিনি তোমালোকে কিতাপখনৰ পাঠটো লাহে লাহে পাঠটো তোমালোকে পাইছা ইয়াতে চোৱা এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজুপি তোমালোকে যদি তাত চিনি পোৱা নাই তোমালোকে এডোপ এডোপ শব্দটোৰ পৰা লিখিবা আৰু ইয়াতে বৰ গছজুপি লিখিবা ঠিক আছে 6 নম্বৰ দিছিল এখাৰ ডেছ পঢ়ি পঢ়ি ডেছ আন ডেছ সকলো পাহৰি ইয়াতে হ'ব এখাৰ দুখাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি এইখিনি ইয়াতে দিয়া আছে চোৱা এখাৰ দুখাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি ইয়াৰ পৰা তোমালোকে এইখিনি লিখি ল'ব পাৰিবা ঠিক আছে 5 নম্বৰত কি দিছে চোৱাচোন 5 নম্বৰত দিছে যে অভিধান চাই অৰ্থ লিখা অভিধান তোমালোকৰ নিশ্চয় ঘৰত অভিধান আছে সেই অভিধানসমূহ চাই তোমালোক অৰ্থসমূহ লিখিব দিছে শব্দকেইটা দিছিলে প্ৰবাহিত পৰিহৰি আৰু অচিন প্ৰথমতে তোমালোকে অভিধানখন তোমালোকৰ যদি ঘৰত আছে উলিয়াই লৈ চেষ্টা কৰিব বিচাৰিবলৈ যদিহে তোমালোকে নোৱাৰা তেতিয়া হলে মই দিয়া ধৰণে লিখি ল'বা নেক্সট 6 নম্বৰত কি দিছে কংশৰ লগত সংখ মিলোৱা ইয়াতে চোৱা কংশৰ লগত আমাক সংখ মিলাব দিছে মই সাইডতে তোমালোকক উত্তৰটো লিখি দিছো ঠিক আছে প্ৰথমটো আমাক কি দিছিল গছ গছৰ লগত কি মিলিব গছ জোপা তোমালোকে 6 নম্বৰৰ উত্তৰ বুলি লিখিবা লিখি তলত এনেদৰে লিখিবা গছ জোপা বাহৰণী তার এটা শব্দকেইটা ইয়াতে এতিয়া আছে এইটো সাইডত ঠিক আছে বাহৰণী তার হ'ব চৰাই জাক কল ঠোক চাদৰ খন ধাননি দৰা কলম তো হ'ব কলম তো আৰু হ'ব চুলি দাড়ি এনে ধৰণে তোমালোকে লিখি ল'বা বা তোমালোকে এনেকুৱা ধৰণে মিলাই দিব পৰা যেতিয়া মিলাবলৈ অলপ অসুবিধা হয় সেই কাৰণে মই সাইডত তোমালোকক লিখি দিছো 7 নম্বৰত দিছিল যে কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা তোমালোকে নিজে এটো মুখস্থ কৰিব লাগিব মুখস্থ কৰি আবৃত্তি কৰি তোমালোকৰ মা দেউতা বা দাদা বাইদেউ তোমালোকে শুনাবা আৰু নচুৱাকৈ তোমালোকে মুখস্থ কৰাৰ পিছত নচুৱাকৈ লিখিবলৈ চেষ্টা কৰিবা ঘৰতে ঠিক আছে যদিহে তোমালোকে ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিবা তেতিয়া মই 2 নম্বৰ পাঠটোৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে তোমাৰ শ্ৰেণীৰ আন বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা